কেনেকৈ পাৰ হৈ গ'ল গম নাপালোঁ। চ' সেইটো এটা প্লাছ পইণ্ট চিনেমাখনৰ। আৰু ৰবি খুব মেচিয়ৰ্ড লাগিছে, বঢ়িয়া লাগিছে, আৰু ই বহুত কষ্ট কৰিছে কেইবা বছৰে এই চিনেমাখনৰ লগত। চ' মোৰ আন্তৰিক শুভকামনা থাকিল, ৰঘুপতি চাওক। নতুন ভাল, কেমেৰা ৱৰ্ক খুব ভাল হৈছে, লাইট ভাল হৈছে, আৰু একশ্যন ধুনীয়া কৰিছে। অবভিয়াছলি ৰবি একশ্যন ভাল কৰিবই। আৰু ফাৰ্ষ্ট হাফটোৰ বৰ ধুনীয়া ইম'চনেল এটা বস্তু দিছে, ছেকেণ্ড হাফটোত একশ্যন বেছি আছে। চ' ইটছ এ ক্ৰাইম একশ্যন মুভি বুলি ক'ব পাৰি। চ' চাই ভাল পাব, আৰু নতুনত্ব আছে, যথেষ্ট আছে, চালে গম পাব। ছবিখনক লৈ ইতিমধ্যে ন্যায়ালয়ে সেইটো মই নাজানো, সেইটো কথা মই নকওঁ, সেইটো ৰবিহঁতে চাই আছে। আৰু ভাল ছবি এখন যেতিয়া হৈছে তাত ন্যায়ালয় নাহে আচলতে, মানুহে চোৱাটো মেইন কথা, মানুহে চাব। আৰু মোৰ বিশ্বাস সকলো মানুহে ভাল পাব এখন ছবি। য়েছ, অফক'ৰ্ছ নাহে, তেনেকুৱা ক্লজ নাই তেনেকুৱা। থেংক ইউ, থেংকছ। ৰাইজলৈ এটাই আহ্বান জনাইছোঁ যে আমি নেশ্যনেল লেভেলৰ চিনেমা চাওঁ, বলিউড চাওঁ, হলিউড চাওঁ, গতিকে আমাৰ অসমতে যদি এনেকুৱা ধৰণৰ চিনেমা এখন আমি কৰিব পাৰোঁ, গতিকে সকলো আগবাঢ়ি আহক, নতুন প্ৰডিউচাৰ্ছো আগবাঢ়ি আহক, নতুন নতুন চিনেমা বনাওক, সকলোৱে যাতে আমি আৰু ভাল চিনেমা হয়, সকলোৱে যাতে উপভোগ কৰক, ছবি গৃহলৈ আহি উপভোগ কৰক, পিছলৈ বাট চাই নাথাকি নিজে টিকেট কাটি যাতে ছবি গৃহতে চলিত সময়খিনিতে যাতে উপভোগ কৰে, আৰু সকলোৱে জনাওক ফিডবেক কেনেকুৱা হৈছে, আমি যাতে আৰু এখোজ আগবাঢ়ি যাব পাৰোঁ, অসমীয়া চিনেমা যাতে আৰু বেছি আগুৱাই যাব পাৰে। বহুত বেছি সেয়া ৰাইজৰ যিটো ৰেছপন্স, দৰ্শকৰ যিটো ৰেছপন্স সঁহাৰি, সেইটোৱে কৈছে। আৰু আজি প্ৰিমিয়াৰ দিনাখন মই নিজে থিয় হৈ চাইছোঁ, গতিকে তাতকৈ বেছি আৰু কি ক'ম। উপভোগ কৰি থকাসকলে আপোনালোকো চাগে আছিলে, গতিকে বাকীখিনি ৰাইজে ক'ব। থেংক ইউ। খুব দুৰ্ভাগ্যজনক, যদি ভাল কাম এটা আগুৱাই অহাত যদি আমি এনেকৈ বাধাৰ সন্মুখীন হওঁ, মানুহখিনি আমি নিৰাশ হওঁ, কিন্তু তথাপি আমি আশাবাদী, খুব সোনকালে যেন এই বাধা বিঘিনিবোৰ আঁতৰক, ৰাইজে যাতে নিজে আগবাঢ়ি আহক চিনেমা চাবলৈ, আৰু যিখিনি বাধা আহিছে সেইবোৰ আঁতৰি যাওক, ভগৱানে সহায় কৰিব। ইমানখিনি কষ্ট কৰিছে 4 বছৰৰ মূৰত, গতিকে চব ভাল হ'ব বুলি আশাবাদী। থেংক ইউ। শ্ৰী ৰঘুপতি খুব ভাল চিনেমা হৈছে, কমাৰ্চিয়েলিও আৰু টেকনিকেলিও সকলো ধৰণৰ টেকনিকেল এলিমেণ্ট দিবলৈ চেষ্টা কৰিছে। কাহিনীও খুব ষ্ট্ৰং, আৰু ৰবি শৰ্মাৰ অভিনয় খুব ভাল হৈছে। আৰু মই ভাবোঁ যে এখন চিনেমাই ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ উন্নত চিনেমাবোৰৰ লগত প্ৰতিযোগিতাত একে স্থানতে থাকিব। দাক্ষিণাত্যৰ চিনেমাৰ কাৰিকৰী দিশবোৰো তেনেকুৱা ধৰণৰ স্তৰৰ এখন চিনেমা হ'ব। আৰু মই ভাবোঁ যে ডাবো কৰিব পাৰিব বেলেগ বেলেগ ভাষাত। গতিকে ইন টোটেলিটি কমাৰ্চিয়েল চিনেমা হিচাপে আৰু খুব ভাল এখন চিনেমা হিচাপে মানুহে সকলোৱে আদৰি ল'ব বুলি মই আশা কৰিছোঁ। আৰু অসমীয়া চিনেমাৰ জয়যাত্ৰা অব্যাহত থাকক। কমাৰ্চিয়েল চিনেমাৰ লগে লগে ছিৰিয়াছ চিনেমাৰো নিশ্চয় বহুত কাম কাজ চলি আছে। এইখন চিনেমাটো যথেষ্ট বাৰ্তা দিছে সমাজৰ কাৰণে। মই ভাবোঁ যে সকলো ৰাইজে আদৰি ল'ব। খুব ভাল উপভোগ্য চিনেমা এখন, সকলোৱে চাব পাৰিব। শ্ৰী ৰঘুপতি অপ্ৰতিৰোধ্য এখন চিনেমা হ'বলৈ গৈ আছে। এইখন চিনেমাক কোনো বাধাই এইখন চিনেমা ৰাখিব নোৱাৰে। চব দিশৰ পৰা এখন সৰ্বাংগ সুন্দৰ চিনেমা, মানুহে চাব। আৰু মই জানো, মই নিশ্চিত যে ধুমুহা বতাহ বৰষুণ যেই নহওক কিয় অসমৰ মানুহে এইখন চিনেমা চাবলৈ গৈ আছে। এই চিনেমাখনৰ মুক্তিৰ এটা দিন আগত কৈছোঁ, এইখন চিনেমাই অসমৰ চিনেমাৰ ইতিহাসত বহুবিলাক নতুন নতুন ৰেকৰ্ড সৃষ্টি কৰিবলৈ গৈ আছে। অপ্ৰতিৰোধ্য শ্ৰী ৰঘুপতি জিন্দাবাদ। আপোনাৰ যিখন চিনেমা আছিলে এইখন ৰেকৰ্ড ব্ৰেক আমাৰ চিনেমা কেতিয়াও ৰেকৰ্ড কৰা নাই। আমাৰ চিনেমা ঠিক ঠাক ভালকৈ মানুহে ভাল পাইছে। ৰেকৰ্ড কৰিব পৰাকৈ আমাৰ চিনেমা এতিয়ালৈকে হোৱা নাই, কিন্তু এইখন চিনেমা আমাৰ কৰিব। এইখন চিনেমা ৰেকৰ্ড ব্ৰেক কৰিব পাৰিব। জুবিন গাৰ্গ আৰু মই এখন চিনেমা কৰি আছোঁ, যিখন চিনেমা আমাৰ এতিয়ালৈকে শুনা পোৱা নাই গ্লাছ লাগি থকাৰ কাৰণে। সেইখন চিনেমা যিদিনা আহিব তেতিয়া এইবিলাকৰ ৰেকৰ্ড হয়তো ভাঙিব। ধন্যবাদ। ভাল মানে অসমীয়া চিনেমা এইটো পৰ্যায়লৈ গৈছে, যিটো এই চিনেমাখন ৰঘুপতি নাচালে ধৰিব পৰা নগ'লহেঁতেন। যদি এইটো মানদণ্ড এই ধৰণে ইয়াকে আধাৰ হিচাপে আগবাঢ়ি যায়, তেতিয়া অসমীয়া ছবিয়ে দক্ষিণ ভাৰতৰ দৰে এটা সমান্তৰাল ছবি উদ্যোগ গঢ়ি তুলিব পাৰিব, তাত কোনো সন্দেহ নাই। এক্সিলেণ্ট, ফেণ্টাষ্টিক, খুব ভাল হৈছে। মই এটা বস্তু ক'ব খুজিছোঁ যে গোটেই ৰঘুপতি টীমটোলৈ আমাৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এটা বস্তু সদায় অসমীয়া চিনেমাৰ নতুন প্ৰজন্মৰ ক্ষেত্ৰত এটা প্ৰতিপন্ন হৈছে যে চিনেমা এক খুব ভাল দিনলৈ ধাৱমান হৈছে। আমি যোৱাটো সময়টো দেখিছোঁ যে বহুতকেইখন চিনেমাই ভাল কৰিছে, দৰ্শকৰ যথেষ্টখিনি আদৰ লৈছে। আৰু যেনেকৈ
এখোজকৈ অসমীয়া চিনেমা কমাৰ্চিয়েলাইজেশ্যনৰ ফালে আগবাঢ়ি গৈছে তাৰ প্ৰমাণ প্ৰতিখন নতুন অহা চিনেমাই দি আছে। আপোনালোকে যদি আগৰ চিনেমাবিলাকো চায়, আজি 1 বছৰ আগত যিবোৰ আফটাৰ ক'ভিড, বিশেষকৈ ক'ভিডৰ পিছত যিবোৰ চিনেমা অসমীয়া চিনেমা ৰিলিজ হৈছে তাৰ যিটো মানদণ্ড সি সঁচাকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানদণ্ডৰ লগত খাপ খাইছে। আমাৰ খুব শুভেচ্ছা আছে। খুব ভাল লাগিলে। মই গোটেই টীমটোলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিশেষকৈ প্ৰযোজক পৰিচালক দুজনলৈ মোৰ বহুত শুভেচ্ছা এইটো কাৰণে আছে। মই প্ৰযোজকক এতিয়া লগ পাই কৈছোঁ যে আপোনাৰ এখন প্ৰথম ছবি, গতিকে এই প্ৰথম ছবিখনৰ লগতে আমি দ্বিতীয় ছবিখনৰ প্ৰতিও আমি আশাৰে বাট চাই আছোঁ, যাতে আপোনালোকৰ নিচিনা প্ৰডিউচাৰে বা প্ৰযোজকে অসমীয়া চিনেমাক আগবঢ়াই লৈ যাবৰ কাৰণে এখনৰ পিছত এখন ছবি সফলতাৰ পিছত যদি বিফলতা আহে তথাপিতো যাতে এক মানে ধাৰা অব্যাহত ৰাখে। নতুন ৰূপত পাইছে নিশ্চয়। ৰবিদাক আমি ক'বলগীয়া একো নাই। ৰবিদাই সদায় চিৰসেউজ হৈ লৈছে, গতিকে তেওঁৰ যিটো প্ৰতিভা, তেওঁৰ প্ৰতিভাৰ বিষয়ে ক'বলগীয়া একো নাথাকে। তেওঁ এই চিনেমাখনত যেনেকৈ নিজক সৰ্বস্ব দি কৰিছে, আগন্তুকো তেখেতে কৰি থাকিব আৰু আমাৰ শুভেচ্ছা গোটেই সকলোৰে লগতে আছে।